পাভ মাছৰ তৰকাৰী বনাম। কেনেকৈ বনাইছোঁ দেখাম আপোনালোকক। কেৰাহী এখন ভালদৰে গৰম কৰি লৈছোঁ। তাতে মই তেল অলপ দি দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত তাতে পিঁয়াজ দি দিছোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়া এটাও মই দিছোঁ। আমি জ্বলা যিহেতুকে বেছি নাখাওঁ। আপোনালোকে যদি জ্বলা খাই দিব পাৰে আৰু জলকীয়া। বেছি ভাজিব নালাগে, অলপ ভাজা হোৱাৰ পিছতে মানে নহৰু পেষ্ট দি দিছোঁ। নহৰু পেষ্টখিনি দি ভালদৰে ভাজি লৈছোঁ মই। তাতে মই এটা বিলাহী পেষ্ট কৰি থৈছিলোঁ, সেইখিনিও মই এতিয়া দি দিছোঁ ইয়াতে। সেইখিনি ভালদৰে লৰাব লাগিব। বিলাহীখিনি আৰু নহৰু পেষ্টখিনি ভালদৰে ভজাৰ পিছত মানে বিলাহী চেণ্টটো মানে যাব লাগিব, তেনেকুৱাকৈ ভাজিব লাগিব। তাৰপিছত মই নিমখ, হালধি গুড়ি, আন্দাজমতে জিৰা গুড়ি আৰু অলপ জলকীয়া গুড়ি দি দিছোঁ। সেইখিনি মছলা দি মই আকৌ এতিয়া ভালদৰে লৰাই দিছোঁ। মছলাৰ গোন্ধটো যাতে যায় তেনেকুৱাকৈ তেল ওলোৱাকৈ ভাজিব লাগিব। মছলাখিনি ঢাকোন লগাই দিব লাগিব। ঢাকোন লগাই অলপ সময় ভাজিছোঁ। মছলা ভজা হৈ গৈছে। ইয়াতে মই পানী দি দিম এতিয়া। পানী দি পেলাই আৰু 5 মিনিটমান মই এইখিনি উতলিব দিম, ভুনিম। ঢাকোন লগাই মই এতিয়া 5 মিনিট আকৌ এইখিনি ভুনিম। এয়া মছলা ভুনা হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই মছলাখিনি ধুনীয়া হৈছে, তাতে মই মাছকেইটা দি দিম। এটা এটাকৈ গোটেইকেইটা মাছ দি দিম। এয়া মাছ দি দিলোঁ। লাহে লাহে আপোনালোকে এনেকৈ হিলাই দিব মছলাটো লাগাকৈ পেলাই। মাছৰ তৰকাৰী ধুনীয়াকৈ হৈ আছে। তাতে ওপৰতে মই এতিয়া মাছৰ তৰকাৰী ৰেডি।